हेलो फ्रेंड्स अन्य এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো নৱহঁতৰ ঘৰৰ পৰা লগত আহিছে আমাৰ দীপাংকৰ ভাই নৱহঁতৰ গাড়ী ফাৰ্মখনত কিবা কি প্ৰব্লেম চলি থকা বুলি গম পাইছিলো সি মোক কৈ আছিল গতিকে একবাৰ চাবলৈ আহিলো কেনেকুৱা কি পৰিস্থিতি আপোনালোকক গোটেই ফাৰ্মখনৰ বিষয়ে মই দেখাই আছো তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো আজি বানপানী আমাৰ চতুৰ্থ দিনা এই পানীৰ পৰিমাণ অলপমান কমিছে আৰু আগতকৈ এতিয়া পানীৰ পৰিমাণটো লাহে লাহে কমি আছে গতিকে তথাপিও গোটেই ৰাস্তাত এই ইফালে পানী উঠিয়ে আছে আৰু কাষতে ভাইটি নৱৰ গাহৰি ফাৰ্ম এখন আছিল গাহৰিবিলাকৰ একদম অৱস্থা বেয়া হৈছে সেইখিনি অলপ চাবলৈ গৈ আছোঁ কি অৱস্থা হৈছে তাৰ খোৱা মেলাত বহুত অসুবিধা হৈ আছে গতিকে বলকচোন চাওঁ বহুত পানী তাত ঠেল লৈ যাব লাগিব এইবিলাক ঘৰত এতিয়া মানুহ থাকিব পৰা নাই এইবিলাক ঘৰ এতিয়া চব পানীৰ তলত ইফালে আৰু অলপ দ এইবিলাক ঠাই আমাৰ বাটতকৈ গতিকে আৰু বিশ্ব ইফালে পানীতে ৰাস্তাত এনেকুৱা অৱস্থা হৈছে জাল পাতি দিছে আৰু মাছ বুজিছে নেকি নাই পইচা যদি হয় এনেকৈ চাত ঢালি ল'ব তেতিয়া টেনশ্যন নাই আৰু নহ'লে আমাৰ নিচিনা সাধাৰণ মানুহৰ বিৰাট দিগদাৰ বেছিভাগ ঘৰে বৰ্তমান পানীৰ তলত এইটো তাতেই আছে গাহৰি পিছফালে আছিল ফাৰ্ম চব পানীৰ তলত এতিয়া ইয়াতে এক বুকুমান পানী হ'ব এতিয়া ঘৰ পূৰা পানীৰ তলত এইখিনি এতিয়া কেনেকৈ নামিম তাকে চিন্তা কৰি আছোঁ পানী বহুত নামিলেই গোটেই এক কঁকালমান হ'ব ফ্ৰেণ্ড চবফালে পানী উঠাৰ বাবে নৱহঁতৰ গাহৰি ফাৰ্মখন এই ৰুমৰ ভিতৰত মানুহ থকা ঘৰতে ৰাখিব লগা আছে এটা ৰুমত এই ঘৰটোত আগতে সিহঁতে আছিল এতিয়া পানী উঠাৰ বাবে উঠি গৈছে এই পিছফালে গোটেই পানী আছে মই আপোনালোক দেখাই আছোঁ এই খিৰিকীটি দেখাম ইফালৰ পৰা গোটেই পানী চব পানী হৈ গৈছে এইটো পাকঘৰ আছিল পাকঘৰৰ ওচৰতে ৰাখিব লগা হৈছে এনেকুৱা পৰিস্থিতি সি ইয়াতে মাজে মাজে আহি কষ্ট কৰি এইবিলাক চাফা তাফা কৰি লৈ যায় পানী একেবাৰে তাৰ পৰা কঢ়িয়াব লগা হৈছে এনেকৈ ৰাখিব লগা হৈছে ইয়াতে দুজনমান উঠি অহা ডেকাৰো ৰাতিৰ ভিতৰতে পানী উঠাৰ বাবে গাহৰি পোৱালিবিলাক ফাৰ্মতে মৰি গৈছিল ইমান কষ্টৰে কৰা ফাৰ্ম এখনৰ চকুৰ সন্মুখতে এনেকুৱা অৱস্থা হ'লে কেনেকুৱা লাগে অকল সেইজন ব্যক্তিয়ে গম পায় ফ্ৰেণ্ডছ প্ৰব্লেমবিলাক চাই সঁচাই বহুত বেয়া লাগিল এটা নতুন উঠি অহা প্ৰজন্মৰ বাবে স্বাৱলম্বী হোৱাৰ এটা উৎসাহিত কৰি আছিল নৱই বহুতকেইজন গাঁৱত ইয়াক নৱক বহুতক হেল্পো কৰি দিছিল বহুতকেইজন উঠি অহা ডেকা চামক চৰকাৰী চাকৰি বিচাৰি থকাতকৈ নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি সেই এটা ভিডিঅ'খন দাঙি ধৰিছিল গতিকে চব কৰোণাইটো এটা সময়ত সম্পূৰ্ণ ডিষ্টাৰ্ব দিলে এতিয়া আকৌ বানপানী আহিল গতিকে সঁচাই বহুত দুখ লগা অৱস্থা হ'ব কেইটামান গাহৰি তাতে ফাৰ্মত আছিল 20-25টা ন আৰু কিমানমান টকাৰ হ'ব এই গোটেইখিনি 5-6 লাখ এইকেইটা পানী সোনকালে কমিলে ভাল আছিল নহ'লেতো এটা বিৰাট ৰিক্সি হৈ আছে যোনফালে চাওঁ সেইফালে পানী 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 মাথো পানী আমি এতিয়া গৈ আছোঁ নৱহঁতৰ গাহৰি ফাৰ্মখনৰ বৰ্তমান অৱস্থিতি দেখাবৰ কাৰণে সি লৈ যাই আছে এয়া বৰ্তমান আমাৰ গোটেই গাঁওখন পানীৰ তলত এই পথাৰৰ পৰা দেখা পালে গম পাব আপুনি যোনফালে চাই সেইফালে চব পানী 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 চব পানীৰ তলত এইখন গাহৰি ফাৰ্ম আছিল নৱহঁতৰ ইয়াতে এককালমান পানী হ'বনে ৰ'ব এক বুকুমান পানী হ'ব ইয়াতে এইখন আছিল গাহৰি ফাৰ্মখন এইখন আমাৰ ইয়াততো অলপমান কমেই হৈছে কিছুমান ঠাইত ইমান বানপানী হৈছে ঘৰ এখন গোটেই উটুৱাই লৈ গৈছে এপদ এপদকৈ ভৰা বস্তু চব নষ্ট কৰি দিছে চকুৰ সন্মুখতে ইমান ধ্বংস দেখা পালে মানে কি ক'ম আৰু যিবোৰ মাছৰ মৰিবৰ আজি জোৰা চাবি নে জোৰা আজি ৰাতি এই একাঠা পানীত জোৰা চাবি নেকি এক আঠি নহয় মই এক বুক পানীত জোৰা চাই বেছি ভাল পাওঁ কাৰণ তাত জালবোৰ বেছি ভাল পাওঁ এই ৰাস্তাত পানী বৰ্তমান একাঠু মানলৈকে আছেই হয়তো কালি পৰহিৰ পৰা কমিব আজি সিমান কমা নাই এতিয়া আমি গৈ আছোঁ দীপাংকৰহঁতৰ ঘৰটো চাবলৈ সিহঁতৰ ঘৰতো পানী সোমাই চব চেছ কৰি দিছে পানীয়ে কৰ্ণৰ পানীৰ মাজত ৰখি চিন্তা কৰি আছে কি কৰা যায় গৰু ছাগল ক'ত দলঙত থৈছে না এতিয়া মিটাৰটো যোৱাকালি উঠোৱা গ'ল ওপৰত সেইকাৰণে গাঁৱত লাইন আহিছে নহ'লে মোবাইল চোবাইলবিলাক চব ছুইচ অফ চবৰ পৰা কানেকশ্যন বিচ্ছিন্ন হৈ গৈছে এই ভাইটি দীপাংকৰহঁতৰ ঘৰ এইবিলাক বাঁহৰ হামকা লগাই থ'ব লগা হৈছে গোটেই মেইন ধাৰতে পৰিছে সিহঁতৰ ঘৰটো নদীৰ নিচিনা সোঁত বৈ আছে মাটি দিছিল এইবাৰ চব মাটি চাটি পানী বহুত দ নেকি এই গাড়া দেখোন
পানী ইমান দ হৈছে। ঘৰৰ অৱস্থা চাওক, এই গোটেই পানী 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 একদম বেৰা চেৰা এইবিলাক খহাই লৈ গৈছে। তলত ভৰি দিবই নোৱাৰি, ভৰি সোমাই যায়। জাল পাতছা নেকি এখন বাৰাণ্ডাতে? অঁ, এইবিলাক গোটেই ঘৰৰ ভিতৰত পানী সোমাই আছে। এই ঘৰৰ ভিতৰখিনি দেখাই দিওঁ আপোনালোকক। বহুত বেয়া লগা অৱস্থা, একদম ধাৰাসাৰ সুত বৈ আছে ঘৰৰ ভিতৰত। এই চাওক পাকঘৰ, পাকঘৰৰ অৱস্থা চাওক, গোটেই পানীৰ তলত। ইয়াত উঠি গৈছে এইখন, ইয়াৰ পৰা অলপ চেফ জেগালৈ। ভিতৰত খোজ দিবই নোৱাৰি, খোজ দিলেই মাটিত ভৰি সোমাই যায়। পোহনীয়া মেকুৰী এটা আছিলে, এটা টিঙৰ ওপৰত আছে, আৰু পোৱালিটো এই তলত এইবিলাক গাড়ীত হ'ব লগা হৈছে। এনেকৈ গোটেই পানীত গাড়ীখন ষ্টাৰ্ট কৰি দিবি, গম পাইছে না? নহ'লে হেৰি হৈ যাব। এইবিলাক চব চৌকেছ চৌকেছ চব এনেকৈ ৰাখিব লগা হৈছে। দীপাংকৰে মৰমৰ মেকুৰী পোৱালিকেইটা নিব নোৱাৰিলে, ওপৰতে থৈ গৈছে টিঙৰ ওপৰত। এই এনেকৈ বিস্কুট দি থাকে মাজে মাজে আহি। এই ওপৰত আছে মেকুৰী পোৱালিকেইটা। তেনেকুৱা অৱস্থা হৈছে, কোনে কাক সহায় কৰিব? যিয়ে নহওক, বেয়া দিনবিলাক যাতে সোনকালে পাৰ হৈ যায়, আকৌ আগৰ নিচিনা অৱস্থা ঘূৰি আহে, তাকে কামনা কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।